নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম আমাৰ ভিডিঅ'ত অহা লাইক ডিসলাইকবোৰ আমি কেনেকৈ হাইড কৰিব পাৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব। মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো। আপোনালোকক প্ৰথমতে এটা ভিডিঅ' দেখুৱাই দিছোঁ। এইটো ভিডিঅ' ইয়াত 10টা লাইক আছে। এতিয়া আমি এইটো হাইড কৰি দেখুৱাম। তাৰবাবে বেক কৰিব। যিসকলে YT ষ্টুডিঅ' এপটো ডাউনলোড কৰা নাই সেইসকলে YT ষ্টুডিঅ' এপটো ডাউনলোড কৰি ল'ব। অলৰেডি সকলোৰে প্ৰায় ডাউনলোড কৰা থাকে। YT ষ্টুডিঅ' এপটো ওপেন কৰিব আৰু আপোনাৰ যিটো ইমেইলত চেনেলটো খোলা আছে সেইখন ইমেইল ইয়াত লগইন কৰি ল'ব আৰু আপুনি যিটো ভিডিঅ'ৰ লাইক বা ডিসলাইক হাইড কৰিব বিচাৰে সেইটো ভিডিঅ'ত ক্লিক কৰিব। মই এইটো ভিডিঅ'ৰ হাইড কৰিব বিচাৰোঁ, ইয়াত ক্লিক কৰিছোঁ আৰু পেন্সিল আইকন ইয়াত ক্লিক কৰিব কৰি এডভান্স সেটিং ইয়াত ক্লিক কৰিব। ইউজাৰ্স ক্যান ভিউ ৰেটিং ফৰ দিস ভিডিঅ' এইটো অফ কৰি দি সেভ কৰিব। এইটো ক্লিয়াৰ কৰিছোঁ। এতিয়া আমাৰ ভিডিঅ'ৰ লাইক বা ডিসলাইক হাইড হৈছে নে হোৱা নাই সেইটো আমি চাম। তবে ইউটিউবত এতিয়া ভিডিঅ'টোৰ লাইক আৰু ডিসলাইকবোৰ হাইড হৈ গৈছে। এইদৰে আমি লাইক বা ডিসলাইকবোৰ হাইড কৰিব পাৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।